তো হাই ফ্ৰেণ্ড, কি খবৰ? তো আজি আহিছোঁ মই জাংফাই ধাবা। তো তিনিচুকীয়ালৈ গৈ আছিলোঁ, তিনিচুকীয়ালৈ গৈ থাকোঁতে বোলো জাংফাই ধাবাত সোমাই কেনেকুৱানো বনাই বোলো খাই চাওঁ, টেষ্টি কৰি চাওঁ বোলো, সেই বুলি আহিলোঁ। তো আপোনালোকে সম্পূৰ্ণ চাবচোন ভিডিঅ'টো, ভিতৰলৈ গৈ চাওঁ। তো এয়া দেখিছেনে চাইনবোৰ্ডখন, এয়া চাইনবোৰ্ডত সম্পূৰ্ণ লিখাই আছে। আপুনি বৰদুবিৰ পৰা দেওশালৰ ফালে আহোঁতে ৰাইট চাইডে জাংফাই ধাবাখন পাব। ধুনীয়াকৈ দেখাই দিছোঁ, ডাঙৰ ডাঙৰকৈ চাইনবোৰ্ড দুখন আছে। বৰ সুন্দৰ পৰিষ্কাৰ আছে ধাবাখন। ধুনীয়া ধাবাখন দেখিবলৈ ধুনীয়া লাগিছে। আচলতে চাফ চিকুণ হোৱাৰ পৰা আৰু ভাল লাগিছে। এয়া কেবিন হয়, এইটো ফেমিলি বহিব পৰা ঢেৰ কেপাচিটি আছে, চিট কেপাচিটি। বাইদেউ আপুনি আছে নেকি? কাউণ্টাৰ। আপুনি কি মালিক নেকি? নহয় দাদা, মই মেনেজাৰ হয়। অঁ, মেনেজাৰ। হেৰি, ইয়াত খাবলৈ কি কি পায়? ইয়াত ভেজ থালি হ'ব, ৰুটি থালি হ'ব। ৰুটি মানে আজিকালি ৰুটি থালিটো উঠাই দিলে। ৰুটি হ'ব, তাৰপিছত তাৰকা, দাল ফ্ৰাই, চিকেন, মটন, লাহৰি। অঁ গাহৰিটো একদম তামাম যায় তাৰমানে। এই ফেমিলি ধাবা তাৰমানে ন? অঁ ফেমিলি ধাবাই হয়। আজি মানুহ অলপ কম আছে তাৰমানে। অঁ মানুহ মানে আজি ক'বলৈ গ'লে সোমবাৰ যে ভেজ চলে বেছি। তাৰপিছতে ভেজ হ'লেও কিছুমানে পিঁয়াজ ৰচুন নাখায়তো, সেইকাৰণে মানে অলপ এতিয়া হ'লেও অলপ মানে এতিয়া কেইটা বাজিলে, 5টামান বজাৰ পৰা অলপ ভিৰটো লাগে। তামাম ভিৰ লাগে তাৰমানে। আৰু ধাবা যে ধাবা, ফেমিলি ধাবা ক'ৰবাত তিনিচুকীয়া ফালে গ'লে মানে বা এইফালে গ'লে মানে ইয়াত আহি একদম গোটেই ফেমিলি আহি, মই শুনিছোঁ তাৰমানে আগতে, তাৰপৰা আজি নিজে আহিছোঁ। তামাম ভিৰ হয় বোলে। ভিৰটো হয় দাদা। অঁ, আমাৰ তাতে অসমীয়া হোটেল। সেই কিবা মাটি দাইল খাৰ চাৰ এনেকৈ বনাই নেকি? বনাই কলডিলৰ চুপ এক্সট্ৰা, মাটি দাইল, দাল ফ্ৰাই, মানে দালি মানে প্লেন দালিও আহিব, বইল দালি একদম খোৱা নিচিনা। আপুনি যোনটো ষ্টাইলত বিচাৰে সেইটোৱে পাব আৰু। মুঠতে ইয়াত অৰ্ডাৰ দিলে হৈ গ'ল। অৰ্ডাৰ দিলেই হৈ গ'ল মানে। অঁ, ঠিক আছে। হাই ফ্ৰেণ্ড, এখন আমাৰ অসমীয়া হোটেল মানে ধাবা হয়। ধাবা আকৌ লগতে ফেমিলি ৰেষ্টুৰেণ্ট বুলিও আছে। তো সকলোৱে আহি পিনি ইয়াত খাব পাৰেহি। তো আমাৰ অসমীয়াৰ যদি ৰেষ্টুৰেণ্টৰ সকলোৱে আহিব লাগে। তো সেইটোৱে মই কামনা কৰোঁ, যাতে জোৰদাৰকৈ চলিব লাগে হোটেলখন। দুলীয়াজানৰ পৰা আহোঁতে বৰদুবি পাৰ হৈ এই ধাবাকেইখন, তিনিখন ধাবাৰ ভিতৰত এখন মাজৰ ধাবা হয়, জাংফাই ধাবা আৰু লগতে ফেমিলি ৰেষ্টুৰেণ্ট। তিনিচুকীয়া এই বৰদুবিৰ পৰা তিনিচুকীয়া ৰোডতে। তিনিচুকীয়া আৰু দেওশালৰ পুৰণা মানে তেলটো পাবই নালাগে ইয়াতে। সকলোৱে আহিব। নমস্কাৰ গাইজ, সকলোৱে আহিব দেই। তো এয়া ৰেচিপি চাওক, এয়া ভাতৰ প্লেট। আপোনাৰ আইটেম দেখিলে একদম খাওঁ খাওঁ লাগিব। এয়া দেখিছে নহয়? তো এয়া আকৌ গাহৰি এইটো হাফ প্লেটকৈ ওলোৱা আছে। তো এয়া ডাল ফ্ৰাই আছে একদম মস্ত। আৰু এয়া মিছা মাছ ফ্ৰাই। তো এয়া আপোনাৰ ডাল তৰকা, যদি আপুনি ডাল তৰকাই হওক, ডাল ফ্ৰাই হওক, যদি লৈ যাম বুলি হওক, পেকেটিঙো ছিষ্টেম আছে। তো এয়া হ'ল ৰুটি তাৰকা। তো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।